নমস্কাৰ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আগৰ ভিডিঅ'বোৰ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাইছে আৰু এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আমি আজি জানো আহক এডভাৰ্বৰ ব্যৱহাৰ, যিবিলাক আমি সততে কিছুমান বাক্যত ব্যৱহাৰ কৰি থাকোঁ আৰু এই এডভাৰ্ববোৰ আমি কেনেকৈ বাক্যত প্ৰয়োগ কৰোঁ উদাহৰণসহ তাকে আমি জানিবলৈ চেষ্টা কৰোঁ আহক। প্ৰথমতে মই কেইটামান এক্সাম্পল লৈ লৈছোঁ। আই উইল বি কামিং চুন, অজয় ৱেক আপ লেট, আই চিং ডেইলি, আই কেন লাৰ্ণ ইংলিছ ইজিলি, প্ৰেম একচেপ্টেড হাৰ পলাইটলি, go inside the room, are you coming here, please do not go there, see you later, listen to carefully, I often practice basketball. এইবাৰ আমি এক্সাম্পল সহ কেইটামান বাক্য কৰি চাওঁ আহক। আশা কৰোঁ ভিডিঅ'বোৰ প্ৰথম পৰা শেষলৈকে চাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেনে আৰম্ভ কৰোঁ। এডভাৰ্ব মানে হৈছে ভাৰ্বৰ লগত এড হৈ যোৱা বিশেষণ। অৰ্থাৎ চমুকৈ আমি ক'ব খুজিলে এনেকৈও ক'ব পাৰোঁ যে ভাৰ্বৰ বা ক্ৰিয়াৰ বিশেষতা বুজোৱাকে আমি এডভাৰ্ব বুলি ক'ব পাৰোঁ। এডভাৰ্বক আমি কেইবা ধৰণেও বিশেষতা বুজোৱাটো চাব পাৰোঁ, যেনেকৈ সময়, মেনাৰ্ছ বা তোমাৰ ফ্ৰিকুৱেঞ্চি, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি দেখুৱাব পাৰোঁ ইয়াক, ঠিক আছে, বা ঠাইৰ এনেকুৱা। আমি এতিয়া এডভাৰ্ব বুলি ক'লে কোনবিলাকক বুজোঁ সেই তাৰ কেইটামান আমি উদাহৰণ লৈ লওঁ, ঠিক আছে। উদাহৰণসহ আমি বুজিবলৈ যত্ন কৰোঁ। এতিয়া আমি উদাহৰণসহ যদি বুজিবলৈ যাওঁ, তাৰ উদাহৰণবোৰ মই আগতে দিয়েই আহিছোঁ। ইয়াত আমি মাত্ৰ তাৰ ব্যৱহাৰ আলোচনা কৰিম। এক্সাম্পল, দে আৰ traveling happily. তাৰ মানে তেওঁলোকে বা সিহঁতে খুব সুখীভাৱে ট্ৰেভেলিং কৰিলে, হয়নে? তো হেপিলি হ'ল ইয়াৰ এডভাৰ্ব। যিহেতু ট্ৰেভেলিং হৈছে ক্ৰিয়া আৰু হেপিলি হৈছে এডভাৰ্ব। ক্ৰিয়া এই কৰা কামটো বৰ সুখীভাৱে হৈছে, বৰ সুখত হৈছে, কৈ দিছে যে কেনেকৈ ট্ৰেভেলিংটো হ'ল, সুখীভাৱে হৈছে। তো সেইকাৰণে ইয়াৰ বিশেষতা বুজাইছে, ট্ৰেভেলিঙৰ বিশেষতাটো বুজাইছে সুখীয়ে। এনেকুৱা নহয় যে চব ভাল, এনেকুৱা নহয়, বেয়াও হ'ব, বেয়া হ'লে বেডলিও আহিব বা ছেডলি এনেকুৱা, ঠিক আছে। এতিয়া যদি কওঁ আই এগ্ৰি, কেমেৰাটো কি হৈ যায়, আই এগ্ৰি উইথ ইউ কমপ্লিটলি। আই এগ্ৰি, মই একমত, উইথ ইউ ভাৰ্ব আৰু এডভাৰ্ব, এইটো বুজোৱা হৈছে, মানে ইয়াত ভাৰ্বৰ লগত এডভাৰ্ব যোগ হৈ ইয়াৰ বিশেষণতাটো কোনে বুজাইছে? কমপ্লিটলিয়ে বুজাইছে, সম্পূৰ্ণভাৱে। যিহেতু ইয়াত কমপ্লিটলি, সম্পূৰ্ণভাৱে বুলি কোৱা হৈছে। আৰু আমি ইয়াক মেনাৰ্ছত ধৰিব পাৰোঁ। আমাৰ মেনাৰ্ছবিলাক ধৰি লওক হেপিলি, ছেডলি, বেডলি, পলাইটলি, এনেকুৱা ধৰণৰ নহয় জানো? আকৌ হি
সি হঠাতে He suddenly met me. সি হঠাতে মোক লগ পাই গ'ল বা মই তাক লগ পাই গ'লোঁ ছাডেনলি হৈ গ'ল হঠাতে এই হঠাতেটো এডভাৰ্ব লগ পোৱাটোতো ভাৰ্বেই আকৌ ছাডেনলি হ'ল এডভাৰ্ব এনেকৈ ধৰণে যিবোৰ আহি যায় যিবোৰ ভাৰ্বক আৰু বিশেষতা বুজাবলৈ শব্দ আহে সেইবোৰেই আচলতে এডভাৰ্ব এনেকৈ কৈ আৰু যদি কওঁ পাৰ্চনেলি I do not know Ram মই ৰামক পাৰ্চনেলি নেজানো নজনাটো জনা বা জনাটো হৈছে মোৰ ভাৰ্ব আৰু পাৰ্চনেলি হৈছে মোৰ এডভাৰ্ব মই ব্যক্তিগতভাৱে মই কৈ দিছোঁ যে মই ব্যক্তিগতভাৱে ৰামক নেজানো তো এইটো হ'ল আমাৰ এডভাৰ্ব ঠিক তেনেকৈ আৰু আমি যদি ইয়াতকৈও যদি আমি ক'বলৈ যাওঁ ঠিক আছে ইয়াতকৈও যদি আমি ক'বলৈ যাওঁ হি চিম্পল উদাহৰণ ল'বলৈ গ'লে হি ইজ এ ভেৰি গুড বয় ইয়াত বয় হ'ল নাউন গুডটো হ'ল এডজেক্টিভ যিহেতু দুখগুণ বুজোৱাবিলাককে আমি এডজেক্টিভ বুলি কওঁ দুখগুণ বুলি ক'লে সি ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে এইটো হ'ল এডজেক্টিভৰ বিষয়ে আগতে পঢ়িছোঁ আৰু ভেৰিটো হ'ল এডভাৰ্ব ইয়াত আকৌ ভেৰিটো হ'ল এডভাৰ্ব কেনেকৈ হি ইজ এ ভেৰি গুড বয় ইয়াত কোৱা হৈছে এডজেক্টিভৰ সিটো ভাল ল'ৰাই আকৌ তাৰ ওপৰত বহুত ভাল ল'ৰা বা বৰ ভাল ল'ৰা এই শব্দটোৱে ভেৰিটো কৈ দিয়াৰ লগে লগে এই ভাল ল'ৰাটোৰ গুণটো ভাল ল'ৰাটোৰ এডভাৰ্বটো বেছিকৈ ফুটি উঠিছে হয়নে বেছিকৈ ফুটি উঠিছে এই ভেৰিয়ে বেছিকৈ ফুটাই তুলিছে আৰু এই ক্ৰিয়া বিশেষণৰ এডভাৰ্ব অৰ্থাৎ ক্ৰিয়া বিশেষণ বা এডভাৰ্বৰ কামেই হ'ল সেইটো ভাৰ্বৰ বেছিকৈ গুণ বসনা বা বেছিকৈ বিশেষতা দেখুৱাটো এতিয়া আমি হি ইজ এ গুড বয় সি এটা ভাল ল'ৰা বা হি ইজ এ বেড বয় হি ইজ এ ভেৰি বেড বয় সি এটা বহুত বেয়া ল'ৰা মানে ই বস্তুটোৰ বিশেষতাটো বেছিকৈ দেখুৱাই দিয়ে এতিয়া যদি কওঁ চি ৰানছ ফাষ্ট ঠিক আছে চি ৰানছ ফাষ্ট সেইটো গম পালোঁ তাই যে বহুত ফাষ্ট দৌৰিছে কিন্তু যদি ইয়াত কৈ দিওঁ চি ৰানছ ভেৰি ফাষ্ট এতিয়া কি হ'ল চি নাউন ই হৈছে ভাৰ্ব ই হৈছে এডভাৰ্ব আৰু ইও হ'ল কিন্তু এডভাৰ্ব ঠিক আছে ৰানটো হৈছে দৌৰাটোক বেছিকৈ বুজোৱা হ'ল আমি বহুত তাই এনেও ফাষ্ট দৌৰিছেই ই এডভাৰ্ব হৈছেই ভাৰ্বৰ লগত ই এডভাৰ্ব বিশেষণটো দেখুৱাইছেই কিন্তু ভেৰি ফাষ্ট বুলি কৈ দিয়াৰ লগে লগে আৰু বেছি বিশেষণতা আৰু বেছি বিশেষতা দেখুৱাইছে আৰু বেছি স্পেচিয়েলিটি দেখাইছে এতিয়া আমি যদি কওঁ চি ৰানছ ভেৰি ফাষ্ট তেতিয়াহ'লে আমাৰ তাইৰ দৌৰাটো যে বেছি ফাষ্ট দেখুৱাবৰ কাৰণে বেছি বিশেষতা দেখুৱাবৰ কাৰণে ইয়াত আমি ভেৰিটো ব্যৱহাৰ কৰি দিলোঁ এইদৰে আমি এডভাৰ্বৰ ব্যৱহাৰবিলাক চেণ্টেন্সত কৰিব লাগে বিশেষ একো নাই তেনেই উজু আৰু কিছুমান আছে ধৰি লোৱা তোমাৰ টাইমৰ ক্ষেত্ৰতো তোমালোকে যদি কৰিবলগীয়া হয় তেনেকৈও কৰিব পাৰিবা যে আই উইল মিট ইউ চুন মই সোনকালে লগ কৰিম বা এনেকৈও ক'ব পাৰা যে চিকেনত মিট মি টুমৰো বা চিকেন মিট মি টুমৰো কাইলৈ বা ডে আফটাৰ টুমৰো বা ডে বিফ'ৰ য়েষ্টাৰডে এনেকুৱা ধৰণৰ ক্ষেত্ৰতো বা
তোমালোকে আৰু এনেকুৱা ধৰণৰ ক'ব পাৰিবা যে আই কেন স্পীক ইংলিছ ফ্লুৱেণ্টলি মানে আৰু সলসলীয়াকৈ ক'ব পৰা কথাটোকে কোৱা গৈছে। বা হি কেনট স্পীক ইংলিছ ফ্লুৱেণ্টলি বা লিচন টু কেয়াৰফুলি, এই শব্দবিলাকেই হৈছে আচলতে এডভাৰ্ব, আৰু তোমালোকে তাক ব্যৱহাৰ কৰিবলৈ এনেদৰে কৰি গ'লেই হ'ল। আজিলৈ ইমানেই ভিডিঅ'টোত। আকৌ এটি অন্য ভিডিঅ' লৈ পিনে তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'বোৰ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাইছা, আৰু ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে।